সপোন দেখিলে নহ'ব গাইজ, সপোন পূৰা কৰিম বুলি ভাবিলেও নহ'ব গাইজ। সপোনে বিচৰা 3টা বস্তু আপুনি দিব পাৰিব লাগিব। প্ৰথমটো ত্যাগ। আপুনি জীৱনৰ সুখ শান্তি, ৰীল চোৱা, অদৰকাৰী মানুহৰ লগত কথা পতা, এই সকলোবোৰ বস্তু আপুনি ত্যাগ কৰিব লাগিব। প্ৰথমতেতো আৰামটো আপুনি ত্যাগ কৰিবই লাগিব। জোখতকৈ বেছি আৰাম কৰিলে নহ'ব। এই বস্তুটো আপুনি একদম ত্যাগ কৰিব লাগিব। আৰু লগতে ত্যাগ কৰিব লাগিব আপুনি এলেহুৱা স্বভাৱটো। এই কিছু 2-4টা বস্তু আপুনি ত্যাগ কৰিবই লাগিব। নম্বৰ 2 পৰিশ্ৰম। আপুনি পৰিশ্ৰম কৰিবই লাগিব আৰু বহুত তাগৰা পৰিশ্ৰম কৰিব লাগিব। কপালৰ ঘাম মাটিত বৈ যাব লাগিব, এনেকুৱাকে মেহনত কৰিব লাগিব। আৰু 3 নম্বৰটো হৈছে সময়। আপুনি সময় দিব পাৰিব লাগিব। এমাহ 2 মাহ 4 মাহ 1 বছৰ কাম কৰি যদি আপুনি সপোনৰ পথত আগুৱাই যাব নোৱাৰে বা আপুনি দেখা সপোনটোৰ ওপৰত একো ৰিজাল্ট দেখা নাপায়, আপুনি পলাই গ'লে নহ'ব। আপুনি তাত সময় দিব লাগিব। কমচে কম 3 বছৰ 5 বছৰ আপুনি যিকোনো এটা সপোন পূৰা কৰিবলৈ লগাবই লাগিব। 110% আপুনি লগাবই লাগিব। আপুনি সময় নলগালে নহ'ব, কাৰণ অকণমান সময়ত একো নহয়। এতিয়া আপুনি চাওক, আপুনি জন্ম হোৱাৰ পিছত খোজকাঢ়িবলৈ আপোনাৰ 3 বছৰ লাগি গৈছিল, 2 বছৰ লাগি গৈছিল। আৰু সেই 3 বছৰটো কিমান বাৰ পৰিছে, কিমান বাৰ আঁঠু চাল ছিগে, তাৰ কোনো গন্তি নাই। আৰু যদি আপুনি পঢ়া শুনা কৰে, 10 বছৰ আমি 10লৈকে পঢ়িব লাগে। তাৰপিছত আকৌ 2 বছৰ, আকৌ ডিগ্ৰী কমপ্লিট কৰিবলৈ গ'লে আকৌ 3 বছৰ, বছৰ আমি লগাই দিওঁ। এটা সৰু চাকৰিৰ কাৰণে, এটা সৰু সুৰা এটা কাম ধৰিবৰ কাৰণে আমি বছৰ পঢ়ি যাওঁ আৰু বহুতো সময় লগাই দিওঁ। কিন্তু আমাৰ ভুলটো এইখিনিতে হৈ যায়, আমি নিজৰ জীৱনৰ নিজে দেখা সপোনটো পূৰা কৰিবলৈ আমি কেতিয়াও 3 বছৰ লগাব নোৱাৰোঁ। সিমানখিনি ধৈৰ্যও নাই আৰু আমি নলগাওঁ। এই ভুলটো আপুনি বা মই নকৰিলে বহুত বেছি ভাল হয়, বহুত বেছিয়ে ভাল। সপোন পূৰা হওক নহওক দেখা যাব, কিন্তু সময় লগোৱাটো অনিবাৰ্য। আপুনি লগাবই লাগিব। এই 3টা বস্তু যদি আপুনি লগাই এদিন দুদিনকৈ, এদিনতেতো নোৱাৰে, সেইটো চিধা কথা। আপোনাৰ সময় লাগিব, 3-4 বছৰ 5 বছৰ লগাবই লাগিব। পৰিশ্ৰমটো অলপ কৰিলে নহ'ব, বহুত বেছি কৰিব লাগিব। আৰু ত্যাগো আপুনি কৰিবই লাগিব। এই 3টা বস্তুৰ ভিতৰত যদি আপুনি মেনেজ কৰি লৈ যাব পাৰে, কনচিষ্টেঞ্চি যদি আপুনি 3-4 বছৰ 5 বছৰ চলিব পাৰে, তেতিয়াহ'লেতো আপোনাৰ সপোনে এটা নেক্সট লেভেল পাব।